सफर कैसा है ये सफर मंजिलों की ना है कोई ओके মই নকওঁ বুলি ভাবিছিলো কিন্তু আপোনালোকৰ মৰম ভাল পোৱা যি নহওক কিয় সেইখিনি বাবে মই কৈ দিওঁ ন कैसा है ये सफर ओके रेडी 1 2 3 1 2 3 हेलो 1 2 3 কিন্তু বেড মৰ্নিং एवरीवन কাৰণ কালি আছিল এখন বিয়াখনৰ ৰাতি বেণ্ড পাৰ্টি খুব পৰা নাই মানে ওচৰত নহয় বিয়াখন দূৰতে আছিল কিন্তু ইয়াত মানে কি হৈছিল দয়া নহৈছিল ওকে লাইক বাদ দিয়ক ইন্ট্ৰোটো বাহিৰত দিব লাগিব কৈছো ইন্ট্ৰোটো বাহিৰত দিম নমস্কাৰ বন্ধুসকল মই ৰিন্তু বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কিন্তু এতিয়া মই কিবা দোকান এখনলৈ যাব লাগে ব্লগ চ দোকানখনৰ পৰা আহোঁগৈ ওকে এতিয়া আমি যাব লাগিব এইটো জেগা দি মানে এইটো দি চ' বলক এতিয়া মই ফাৰ্ষ্ট টাইম পইচা লৈ ল'ব লাগিব আৰু পইচা লৈ কিনে যাব লাগিব আৰু বৰ্তমান লৈ ল'লোঁ 10 টকীয়া এখন নোট আৰু এতিয়া চাইকেলখন দেতা ল'ব লাগিব মোৰ বসন্তি ল'ব নোৱাৰোঁ ৰ'ব চাইকেল লৈ যাব নোৱাৰোঁ খোজকাঢ়িয়ে যাব লাগিব কাৰণ মানে চাইকেলখন কেছটো কি হ'ল তাত বস্তাগাল আছে ন এই বস্তাগালৰ পৰা যাব নোৱাৰোঁ এতিয়া পূৰা কেমেৰা হৈ আছে ব্লাৰ এই বলক যাওঁ বলক ओके फाइनली मैं এতিয়া গৈ আছো যোনটো মানে এই দোকানখনৰ পৰা আহিব লাগিব सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर লৈ ল'লোঁ এডাল মোৰ যোনডাল ৰছীডাল যোনডাল আনিবলৈ আহিছিলোঁ এডাল লৈ ল'লোঁ আৰু এতিয়া একদম ঘৰত গৈ কিনে লগ পাম वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की ना है कोई खबर ৰ'ব মানে এতিয়া ৰছী লৈ ল'লোঁ এদিন ব্লগিং ধুনীয়াকৈ কৰিব লাগিব কিন্তু ব্লগিং দিয়া নাই আপোনালোকে গম পায় আজি ভিডিঅ'টো কেনেকুৱা হ'ব থাম্বনেইলটো চাই গম পাইছে মানে কি হ'ল আজি এই হ'ব মানে আপোনালোকৰ প্ৰশ্ন মোৰ মানে চিধা কথা सफर ओके वाइड एंगल নাই বাৰু এবাৰ वाइड एंगल বনোৱা সব মই ভাল নহয় সো এতিয়া আমি স্টাৰ্ট কৰোঁ কোৱেশ্চনৰ আনসাৰবিলাক আৰু মই কৈ দিছোঁ আপোনালোকক মই কিছুমান ইয়াৰ মাজত হাঁহিবা এনেকুৱা মানে ক'বলৈ চেষ্টা কৰিম আপোনালোকে কিন্তু এনেকুৱা বেয়া কিছুমান মানে নাভাবিব অলপ ধেমালিকৈ ক'বলৈ চেষ্টা কৰিম যোনে যোনে চিৰিয়াছলিকৈ এনেকৈ বেয়া নাপায় আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এটা কথা কওঁ আপোনালোকে বাৰু মোৰ কথাবিলাক কিবা বুজি পায়নে নাই ভিডিঅ'টো কমেণ্টত এবাৰ জনাবচোন বাৰু মানে মোৰ নিজৰ কেতিয়াবা কনফিডেঞ্চ হৈ যায় মানে সেয়াই সো আমাৰ চিধা কথা পাৰ্ট 1 আমাৰ সিৰিজটো নকৰে চিধা কথা পাৰ্ট 1 চলি গ'ল চিধা কথা পাৰ্ট 1 2 3 আহি আছে কাৰণ মানে এবাৰতে ইমান দীঘলীয়া কৰিব নোৱাৰি ন ভিডিঅ'টোৰ বাবে অলপ প্ৰব্লেম হৈ যায় সো আৰু ষ্টাৰ্ট কৰোঁ মই পকা আৰু ষ্টাৰ্টিং কৰোঁ সো বলক ষ্টাৰ্টিং কৰোঁ সো ফাৰ্ষ্ট কমেণ্টটো আছিলে কি নবিতা শইকীয়া তুমি কি ফিল্ম ভাল পোৱা ওকে মই ৰোমান্টিক ফিল্ম ভাল পাওঁ আৰু একশ্যন ফিল্ম ভাল পাওঁ ওকে তাৰপিছত লিখিছে কি আৰু তোমাৰ হবি কি মোৰ হবি হ'ল ইউটিউব 3 নম্বৰতে হ'ল আৰু তোমাৰ ডাঙৰ হৈ কি হোৱা ইচ্ছা মোৰ ডাঙৰ হৈ নকওঁ নেকি মানে কি হ'ল ইচ্ছা মানে মোৰ ডাঙৰ হৈ পেলাই ইঞ্জিনিয়াৰিং কিবা পঢ়াই ইচ্ছা ইঞ্জিনিয়াৰ কিবা ডক্টৰ তেনেকুৱা ভিতৰত কিবা এটা পঢ়াই ইচ্ছা মানে তাৰপিছত দিছে ইউটিউবাৰে হ'ব নে কিবা বেলেগ না ইউটিউবাৰ হোৱা মানে ইমান গেৰেণ্টি নাই ইউটিউবাৰ যে এখন ডাঙৰ হৈ পেলাই সেইটো কথা নহয় এতিয়া চাওক বিতুপন দাই কি ইউটিউবাৰে নেকি বিতুপন দাই কি বেলেগ কাম নাই অফিচিয়েল কাম নাই তেনেকুৱা কিছুমান কথা বিতুপন দাই এতিয়া ইউটিউবো চলাই আছে বেলেগো গৈছে তেনেকুৱা মোৰ কিবা ডাঙৰ হ'লে তেনেকুৱাই কৰিম বুলি ভাবোঁ আৰু তাৰপিছত দেখিছে কি আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ড কোন মোৰ বেষ্ট ফ্ৰেণ্ড নাই মোৰ বেষ্ট ফ্ৰেণ্ড জনীহে আছে জন নাই মানে
আৰু যদি ইউটিউবৰ ভিডিঅ'ত ক'বলৈ যাওঁ বিকি মোৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি মই ভাবোঁ সি মোৰ বেষ্ট ফ্ৰেণ্ড নে কি নাজানো মুঠতে মই তাক বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ কাৰণ তাৰ লগতে বেছিভাগ মই মানে সেই অকণ কথা পতা নিচিনা হৈ থাকে আৰু যদি বেষ্ট ফ্ৰেণ্ড ইয়াত যদি কোনোবা আহে ইয়াত মোৰ এনেকৈ বেষ্ট ফ্ৰেণ্ড কোনোৱে নাহে চব বেষ্ট ফ্ৰেণ্ড জনীহে আছে জন কোনো নাই অ'কে ই ইয়াতে 40জনীমান আছে 40জনীমান আছে ইয়াতে আব্বা চুপ কৰি গ'ল মজা লাগে মানে কি কৰোঁ এটা জোকাৰি থাকোঁ এটা এইফালে কি কৰিব চব খাবি গুৰ খাবি লাট খাবি এইবিলাক কৈ থাকে পূৰা ভাল লাগে মানে এটা মানে যেনেকৈ কনফিডেঞ্চ এইটো হাঁহি ধেমালি কৰি মানে ভাল লাগে কিছুমান সেয়াই চ' তাৰপিছতো হ'ল তুমি ভাল পোৱা অসমীয়া এক্টৰ ছোৱালী আৰু ল'ৰা কোনোবা আছে ভাল মোৰ অসমীয়া এক্টৰ যদি ল'ৰাৰ ভিতৰত ক'বলৈ যাওঁ আমাৰ অসমৰ ভিতৰত হ'ব লাগিলেতো ডাইৰেক্টলি যতীন দা হ'ব আৰু যদি ছোৱালীক ক'বলৈ যাওঁ ছোৱালী হ'লে বৰষা ৰাণীৰ বিষয়ে বা হ'ব বৰষা বা যতীন দা হ'ব আৰু যদি বাহিৰত যদি কোনোবা যাওঁ খিলাড়ী কি হ'ব খিলাড়ী নাজানে ন খিলাড়ী আকছেৰ খান হ'ব যদি আমাৰ বাহিৰত যদি মানে ক'বলৈ যাওঁ বাহিৰত সেইটো বাদ দিয়ক এতিয়া হ'ল তুমি ভাল পোৱাটো মই ক'লোৱে ন আৰু তোমাৰ মতে বেষ্ট টিচাৰ বেষ্ট ছিংগাৰ কোন বেষ্ট ছিংগাৰ আমাৰ মৰমৰ জুবিন দা 2 মিনিট পাছ হৈ গ'ল বেয়া নাপাব আমাৰ মৰমৰ জুবিন দা ত' তাৰপিছত কুৱেশ্যনটো কওঁ বিকুল দাসে দিছে এনেকৈ কৰি যোৱা এদিন ছাকচেছ হ'বা দেই থেংক ইউ বহুত থেংক ইউ আপোনালোকৰ অসম লেভেল ফেমিলি মৰমৰ ভাল পোৱাৰ বাবে যে এদিন হ'লেও আপোনালোকৰ মৰমৰ বাবে আগুৱাই যাব পাৰোঁ সকলোৱে যাতে মানে সেই অকণ ছাপোৰ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা নতুনকৈ আহিছে আৰু তাৰপিছতো দিছে কি তামান্না শইকীয়া কমেণ্ট কৰিছে কোন আছে তোমাৰ ঘৰতকে মোৰ ঘৰ মা দেউতা মই আছোঁ ভাইটি কোনোৱে নাই মই ছিংগল দ সেইকাৰণে মানে মই তেনেকৈ অলপ মানে ফূৰ্তিত থকা নিচিনা কৰোঁ মানে তেনেকুৱা মানে দুখো লাগে দিয়কচোন যিকি নকৈ যাব চলি যাব নেকি কাৰণ ভগৱানে যাক দিয়ে চপতে ফালি দিয়ে মানে ডাইলগ এটাই আছে ভগৱানে জাপ দেতা হে চপতে ফালকে দেতা হে কুছ জাপ নেহি দেতা কুছ ভি নেহি দেতা তেনেকৈ এটা ডাইলগে আছে বাৰু সেইটো বাদ দিয়ক পিছত কুৱেশ্যন তাৰপিছত জিকিলিনা বা এটা ইউটিউব চেনেল আছে আপোনালোকক মই ক'ব বিচাৰোঁ জিকিলিনা বা এটা ইউটিউব চেনেল আছে জিকিলিনা ইউটিউব চেনেলটো জিকিছ ব্লগে ইউটিউব চেনেলৰ পৰা মোক কমেণ্ট দিছিলে কি তোমাৰ প্ৰিয় বস্তুটো কি মোক জনাবা অ'কে মোৰ প্ৰিয় বস্তুটো হ'ল কি বাৰু অ'কে মোৰ প্ৰিয় বস্তুটো হ'ল এইটো কি বুজি পাইছে নে কিবা এটা এইটো মানে কি হয় এই গীটাৰ যে মানে মোৰ প্ৰিয় বস্তু হ'ল টিউ গীটাৰ এইখন আছে বাৰু অলপ দেখুৱাই দিব পাৰোঁ ৰ'ব এইখন চাওক গীটাৰ এইখন বুজিছে অলপ গীটাৰখন দেখিছেনে গীটাৰখন মই এতিয়া বৰ্তমান পেক কৰি মানে হেৰি কৰি থৈছোঁ মানে সেয়া আৰু এই কি ক'ম আৰু এই গীটাৰখন মই একচুৱেলি হেৰি কৰি থৈছোঁ মানে সেইটো সোমোৱাই থৈছোঁ অ'কে সেইটো বাদ দিয়ক তাৰ পিছৰ কুৱেশ্যনটো আমি পঢ়োঁ অ'কে ইয়াৰ পিছৰ কুৱেশ্যনটো আছিল ৰোমন গগৈ কুৱেশ্যনটো আছে কি হাই ৰিণ্টু তুমি ইমান ধুনীয়া থাম্বনেইল ক'ত বনোৱা অ'কে মই আহিছোঁ আপোনালোকে এইটো ইমান সহজ নহয় কিন্তু বনোৱা থাম্বনেইলটো আপোনালোকে বহুতে ভাবিব কি সহজ এইটো নহয় সহজ আপোনালোকে বহুতে নাজানিব এইটো এপত থাম্বনেইল বনাব সেইকাৰণে যোনসকলে জানে বনাব পাৰে যোনসকলে নাজানে নালাগে চ' তাৰপিছততো হ'ল এইবাৰতো আহি গ'ল ছিৰিয়াছ টপিক ভাই এবার সিরিয়াস টপিক লৈ আহি গ'লো পাপৰি এণ্টাৰটেইনমেণ্টে কমেণ্ট দিছে তোমাৰ জিএফ আছে নে নাই অ'কে মই নকম বুলি ভাবিছিলোঁ কিন্তু সকলোৰে কমেণ্টকেইটা মই আগত পঢ়ি ল'ম তাৰপিছত গোটেইখিনিয়ে এটা এনচাৰ দিম অ'কে তাৰপিছত দিছিলে কি মিন্ময় শইকীয়াই ভাই জিএফ কোন এনেকৈ লিখিছে তাৰপিছত লিখি দিছে কি বিকিজ ব্লগ বিকিয়ে দিছিলে তোমাৰ গাৰ্লফ্ৰেণ্ড কোন অ'কে 3টা কমেণ্ট আহি গ'ল তাৰপিছতো দিছে কৌশিক ব্লগ তোমাৰ জিএফ আছে নে নাই ছোৱালীক প্ৰপ'জ কৰি পাইছা নে অ'কে মই নকওঁ বুলি ভাবিছিলোঁ কিন্তু আপোনালোকৰ মৰম ভাল পোৱা যি নহওক কিয় সেইখিনিৰ বাবে মই কৈয়ে দিওঁ ইমান সুধি আছোঁ যেতিয়া মোৰ জিএফ 2টা এই চৰি কিবা ক'লো 3টা মোৰ জিএফ 3টা এটা হ'ল মানে কৈ দিওঁ নে কৈ দিওঁ নিদিওঁ এনেকৈ ভাবিছোঁ অ'কে মই আজিলৈকে ছোৱালী প্ৰপ'জ নকৰাকৈ থকা নাই 3জনী ছোৱালী প্ৰপ'জ কৰিছোঁ আৰু 3টা জিএফ বনাই থৈছোঁ কিন্তু এতিয়া ইটো নাম ক'লে সিটো মোক মাৰিব সিটো নাম ক'লে ইটো মাৰিব অ'কে চ' কৈ দিওঁ একো নাই সিহঁতে যদি ভিডিঅ'টো চাই আছোঁ চাই থাকক ক'বলগীয়া একো নাই চ' মোৰ জিএফ 3টা এটা এইটো মোবাইল আৰু এটা যোনটোৱে ভিডিঅ' বনাইছোঁ সেইটো মোবাইল অ'কে হ'লতো মোৰ জিএফ কোন আছে গম পালে নহয় আপোনালোকে ঠিক আছে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাকী যোনখিনি কুৱেশ্যন আছিলে সেই কুৱেশ্যনখিনি চিধা কথা পাৰ্ট 2ত আমি মানে গাবলৈ চাবলৈ চেষ্টা কৰিম চ' আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত প্ৰতিশ্ৰুতি মানে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই আৰু এটা কথা আমাৰ ৰোমন গগৈ এটা ইউটিউব চেনেল আছে ৰোমন গগৈ ইউটিউব চেনেল লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে চাবলৈ মানে চাই যদি চাব পাৰিব ডেছক্ৰিপশ্যনত আছে আৰু বিকি নামৰ এটা ইউটিউব চেনেল আছে সেইটো লিংকো ডেছক্ৰিপশ্যনত আছে তামান্না নামৰ এটা ইউটিউব চেনেল আছে সেইটো লিংকো ডেছক্ৰিপশ্যনত আছে আৰু চিকিনলা বা এটা ইউটিউব চেনেল আছে সেই লিংকটো ডেছক্ৰিপশ্যনত আছে আৰু বিকুল দাসৰ ইউটিউব চেনেলটো লিংক ডেছক্ৰিপশ্যনত আছে গোটেইকেইটা চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে
মানে ডেছক্ৰিপশ্যনত আছে আপোনালোকে গৈ কিনে চাব পাৰিব ছাবস্ক্ৰাইব কৰিব পাৰিব বেলেগ বজাব পাৰিব কৰি দিব কি মই ৰিণ্টুৰ ইউটিউব চেনেলটো বা আহিছোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম লোকখিনি পিছত ডাইলগ মোৰ কথাটো কোৱাৰ আগতে শুনক আপোনালোকে যদি যোনবিলাকে আনবক্সিং ভিডিঅ' টেকনিকেল ভিডিঅ' ভাল পায় ডিছক্ৰিপশ্যনত এটা চেনেলৰ লিংক পাব সেই চেনেলটো মোৰ ৰিণ্টু বৰুৱা বুলি আছে চেনেলটোৰ আপোনালোকে চাব পাৰিব মোৰ দুটা চেনেল আছে এইটো নহয় আৰু এটা আছে মোৰ চেনেল সেইটো ফাৰ্ষ্ট খুলিছিলোঁ ৰিণ্টু বৰুৱা বুলি আছে সেইটো চেনেলত মই আনবক্সিং টেকনিকেল এইবিলাক ভিডিঅ' বনাই থাকোঁ আপোনালোকে সেইটো চেনেল চাব পাৰিব আৰু যদি আপোনালোকে কভাৰ চং বিচাৰে যোনবিলাক কভাৰ চং সেইদিনা যে ইয়াৰ আগৰ যোনটো লাষ্ট ব্লগ আছিলে লাষ্ট ব্লগত আপোনালোকে দেখিছে মই এটা কভাৰ চং আপলোড কৰিছিলোঁ আপোনালোকে বহুত মৰম দিলে আশা ৰাখোঁ মই আগৰ যিমানবিলাক ভিডিঅ' আনো সকলোতে মৰম দিব মোক বেছিকৈ सफर कैसा है ये सफर